গভীৰ অৰণ্যৰ মাজত এইটো প্ৰকৃতিৰ মনোস্থান ইয়াতেই বৰ্তি হওঁ মই সৰসাধনত কৰ্তব্যত বৰ্তিব পূৰ্বে আছে মোৰ এটি বিশেষ কৰ্তব্য ঘৰৰ সাধনত হোৱাৰ আগে এই স্থান কৰিল মই সুৰক্ষিত চিৰকাংক্ষিত মহাদেৱৰ বাদে যদি যিজনে কৰেহি এই স্থানত প্ৰৱেশ মুহূৰ্ততে ভস্মীভূত হ'বহি এতিয়া মই প্ৰভু সন্তুষ্ট যদি ভক্তৰ সেৱাত অমৰত্ববৰূপ প্ৰদক প্ৰদান জন্ম হলে মৰিবই লাগিব সেয়ে অমৰ বৰ কাৰো নহয় পাঠ্য প্ৰভু কোৱা অন্য কি বৰ আছে অভিলাষ প্ৰভু দিয়ক যেন মোৰ এনেবৰ হওঁ যেন মই তলুক্যৰ বিজয়ী আৰু তুমি তলুক্যৰ বিজয়ী লক্ষ লক্ষ দেৱনাৰ দানৱে নোৱাৰে পৰাজিব তোমাৰ